কিয় জানেনে? মোৰ লগতো চৰকাৰী চাকৰি কৰে। আজিকালি শুনিছোঁ, আজি প্ৰায় 2 দিনমানৰ আগৰ কথা, মই এদিন ৰাতি ছোৱালীজনীৰ লগত কথা পাতি আছিলোঁ মানে মই তাইক ভাল পাওঁ। ঠিক কথা পাতি থকা অৱস্থাত ছোৱালীজনী মাক আহি পালেহি আৰু পোৱাহিয়ে গম পাইছে যে ল'ৰাৰ লগত কথা পাতি আছে আৰু ইমানেই শুনালে, যিবোৰ ক'লে আপোনাৰ আগত ক'বলৈ মোৰ নিজকে বেয়া লাগিল। যেনেকৈ কৈছে, হয়তো মই দেখাত সিমানটো বেয়া নহ'ব পাৰোঁ, হয়তো মই গাঁৱত পাগলৰ দৰে ঘূৰি নাথাকিব পাৰোঁ। ঠিক তেনেদৰে সেই 2 দিনমান পিছত মোৰ লগৰটোৰ লগত এদিন সেই ভাল পোৱা ছোৱালীজনীৰ ঘৰত গ'লোঁ। হয়তো মোৰ লগৰটো মোৰ দৰে ধুনীয়া নহ'ব পাৰে, হয়তো মোৰ দৰে ভাল নহ'ব পাৰে, তথাপিও ছোৱালীজনীৰ ঘৰত ছোৱালীজনীৰ মাকে ধুনীয়াকৈ আদৰি আনিছে। কিয় জানেনে? মোৰ লগতো চৰকাৰী চাকৰি কৰে। আজিকালি শুনিছোঁ, চৰকাৰী চাকৰি কৰা ল'ৰাৰ লগত মাকৰ লগত ৰাতি শুই থাকোঁতেও কথা পাতিব পাৰে।